Hey guys, good morning. Sagaram to my YouTube channel Ankur Mahanta. আজি মানে বহুত দিনৰ মূৰত এটা লং ভিডিঅ' দিবলৈ পাই চেষ্টা কৰিছোঁ মানে ভিডিঅ'টো বনাই আছোঁ নাজানো কি হয় যদি ভাল হয় তেন্তে মানে ভিডিঅ'টো আপোনালোকে চব পাই যাব মানে কি ক'ম আৰু গাইছ মানে একাদিন মানে এনে শ্বৰ্ট ভিডিঅ' বনাই আছোঁ চ' সেনেকৈ লং ভিডিঅ' মানে কণ্টেণ্ট পোৱা নাই আজি ভিডিঅ' বটো বনাই মানে লং ভিডিঅ' এটা বনাই আছোঁ চ' আপোনালোকে পাব আৰু এইকেইটা দিন হৈছে আহাৰৰ মাহ অৰ্থাৎ আমতি চলি আছে আমতিত আমাৰ মা কামাখ্যা মন্দিৰত যিহেতুকে আমাৰ অম্বুবাচী মেলা হয় তাত মানে আমি লগৰ কেইজনমান এনেকৈ গৈ আছোঁ চ' তাত কেনেকুৱা কি মানে দেখুৱাম মানুহৰ ভিৰ মানুহজন বহুত হয় আগে পিছে গৈছিলোঁ কিন্তু ভিডিঅ' বনা নাছিলোঁ কিন্তু আজি যেহেতুকে যাম ভিডিঅ' বনাম আপোনালোককো দেখুৱাম মানে চাই থাকিব ভিডিঅ'টো আৰু এইটো হৈছে ছয়গাং ৰেল ষ্টেচন আমি মানে ইয়াত ট্ৰেইনত যাম তাৰ কামাখ্যা ষ্টেচনলৈ সেইকাৰণে আমি ইয়াত ট্ৰেইন ৰখি আছোঁ বিতুপন ৰাজা আছে মনোজিত আছে আমি এইটো ফালে গোটেইবোৰ মানে যাম তো ভিডিঅ'টো মানে চাই থাকিব দিয়ক আৰু গাইছ কি কম আৰু গাইছ এনেকৈ ট্ৰেইনত আহি গ'লোঁ কামাখ্যা মন্দিৰলৈ আমি ট্ৰেইনেৰে গৈ আছোঁ আৰু এতিয়া ফাইনেলি আমি কামাখ্যা ৰেল ষ্টেচন পালোঁ আৰু ইয়াৰ পৰা নামি ল'লোঁ শক্তি মানে সেইকাৰণে শক্তিক মানে গৰমত ষ্টিং আমি খাবলৈ ওলাইছোঁ দোকানত ষ্টিং লৈ আছে ইয়াতে আৰু গাইছ এতিয়া পাই গ'লোঁ ফাইনেলি এই কামাখ্যা গেট এতিয়াই মানুহৰ ভিৰ গাইছ মানে ফাইনেলি পাই গ'লোঁ এই কামাখ্যা গেট কিন্তু চেণ্ডেল মানে চেণ্ডেল ইয়াত মানে থলোঁ আৰু ইয়াত মানে পইচা আছে 20 টকা কৰি একযোৰত ইয়াত থৈছোঁ মানে থাকি যাব গম পাইছা না যিটো বেছি হৈছে নহয় মানে ভৰি পূৰা পৰি আছে ভৰি মই গাছ তল দেখুৱাই দিম ভৰি মানে তল পূৰা মানে ৰাহ পৰি আছে মানে হৈছে নহয় পূৰা মানে পৰি আছে যিহেতুকে ৰ'দ দিছে সেইবাবে ৰাস্তাবোৰত পানী মাৰি দিছে এনেকৈ যিহেতুকে ৰ'দটো 40 ডিগ্ৰী পাই মাৰি আছে ৰাস্তাবোৰ মানে গৰম হৈ আছে ৰাস্তা পুৰা পুৰি আছে ভৰিত পানী ঢালি কিনে লৈ আছোঁ আৰু এনেকৈ গাইছ আমি ফাইনেলি আহি পালোঁ মন্দিৰ চ' চাবৰে আপোনালোকে দেখিছে কেমেৰাত কিমান মানুহৰ ভিৰ হৈছে আৰু এনেকৈ আমি গোটেইকেইটা মন্দিৰ মানে দৰ্শনৰ বাবে গোটেইকেইটা এনেকৈ শাৰী পাতি লানি হৈ আছোঁ চ' এতিয়া ঠেঙা ঠেঙা কৰি বাকীবোৰ দেখুৱাই আছোঁ আৰু যিহেতু গৰমটো বহুত বেছি দিছে না মুখটো ক'লা পৰি গৈছে গোটেই ৰ'দতে ঘাম ওলাই গৈছে সেইবাবে ইয়াত অলপ মুখ হাত ধুই অলপ ফেচ লাগি গ'ল আমি মানে সেই কামাখ্যাৰ মেইন তলৰ গেটৰ পৰা আহোঁতে মানে বহুত ৰ'দ দি আছিল এতিয়া ৰ'দটো পাই কমিল কিন্তু সেই ৰ'দত মানে এই পাকাত ধৰাটো ধেমালি নহয় পাখিবোৰ এনেকৈ গৰম হৈ থাকে তাত আজি আৰু বহুত ৰ'দটো দিছে এই পাখিবোৰ সৰু সৰু যে শিলপত থাকে এই ভৰি গাছ এই জলাভূটাৰ নিচিনা হৈ গৈছে ভৰি ৰঙা পৰি গৈছে ভৰি কেনে আহিছে কেনে কংকন আছে কংকন দিব নেকি কেনেকুৱা লাগছে প্ৰথম মন্দিৰ আহি গ'লে কেনেকুৱা লাগছে লাইচ কৰিব নাগে লাইচ নকৰাকৈ আৰু গাইছ কামাখ্যাৰ পৰা আহিলোঁ ডাইৰেক্ট ঘৰ আৰু ভিডিঅ'টো এণ্ডিংখিনি তাত নকৰিলোঁ কাৰণ বহুত ৰাতি হ'ল সোনকালে ঘৰ আহিলোঁ আৰু আহি কিনে ঘৰত মানে এণ্ডিংখিনি কৰি দি আছোঁ ভিডিঅ'টো চাই কেনেকুৱা বোলে যদি ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো সিমান এটা ভাল নহয় কাৰণ তাত ইমান মানুহৰ ভিৰত ভিডিঅ' বনোৱাটো অসম্ভৱ বহুত ৰ'দ দি আছে আৰু মুখটো ঘামি ক'লা পৰি আছে আৰু এডজাষ্ট কৰি ল'ব যোন ভাল পাইছে তেতিয়াহে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি গোটেইখিনি কৰিব লগ পাই আছোঁ অন্য ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ মানে এইবাৰ নেক্সট পেং কল বনাই আছোঁ পেং কল আমি বনাম আমাৰ পংকজ আৰু মই পেং কল ভিডিঅ' বনাম চ' আজি ভিডিঅ'টো ইমানখিনি আছিল ধন্যবাদ জয় অসম লাভ ইউ